আজিৰ দিনটো ৰাখিব। আজি 29 অক্টোবৰ, কাতি মাহৰ 1 তাৰিখ। মেঘ ৰাশি। দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আওকাল সৃষ্টি কৰিব। শৰীৰৰ প্ৰতি নজৰ ৰাখক। প্ৰিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ'ব। পিছে অপেক্ষা কৰা কোনো সংবাদ শুভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 2। বৃষ ৰাশি। কৰ্মৰ ওপৰত বিশ্বাস থাকিব। কোনো কাৰণে বিৰক্ত ভাৱ আহিব পাৰে। আৰ্থিক আমদানিৰ লগত খৰচৰ পথ মুক্ত থাকিব। সন্তানৰ ভালেই। সন্তান আপোনাৰ কন্যা সন্তান লাভৰ যোগ। শুভ ৰং নীলা, শুভ সংখ্যা 3। মিথুন ৰাশি। সাধাৰণ খং ৰাগ, কিন্তু উন্নত পৰিৱেশ সেয়ে ক্ষতি নকৰিব। প্ৰেম প্ৰকৃত মধ্যম আৱেগ সৃষ্টি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনেও কৰাৰ চেষ্টাত সফল হ'ব। সাময়িকভাৱে চিন্তাৰ পৰিৱেশ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 5। কৰ্কট ৰাশি। ক্ষিপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ'লেও প্ৰকট নহ'ব। শৰীৰৰ প্ৰতি যত্ন লোৱাটো দৰকাৰ। বিদ্যাৰ্থীৰ মাধ্যম। বন্ধু-বান্ধৱীৰ পৰা উল্লাস, কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। শুভ ৰং বগা, শুভ সংখ্যা 8। সিংহ ৰাশি। ধৈৰ্য্যৰে প্ৰতিকূল বিষয়টি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যা লাভত বাধা কম। ভ্ৰমণিত কষ্ট হ'লেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰৰ বৰ ভালেৰে যোৱা টান। নতুন সংবাদ আনন্দ। শুভ ৰং ক্ৰীম আৰু শুভ সংখ্যা 2। কন্যা ৰাশি। আনৰ কথাত অসন্তুষ্টি প্ৰকাশ। শাৰীৰিক বিশেষ দুৰ্ভাৱনা নাই। আত্মীয়ৰ সুখ লাভ। বিদ্যাত বেয়া নহ'ব। সক্ৰিয় কৰ্মত উন্নতি। ব্যৱসায়ত খুব বেয়া নহ'ব। বন্ধু লাভ। ভ্ৰমণ। শুভ ৰং ক'লা, শুভ সংখ্যা 8। তুলা ৰাশি। সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আৰ্থিক চিন্তাত খৰচৰ মাত্ৰা বৃদ্ধি। ব্যস্ততা। শুভ ৰং কমলা, শুভ সংখ্যা 8। বৃশ্চিক ৰাশি। কেতু, মংগল, শুক্ৰ, ৰবি যাৰ জীৱনত শুভ, তেওঁৰ দিনটো বেছি আওকাল নাই, কিন্তু সামগ্ৰিক দৃষ্টি আওকালৰ সামান্য হ'লেও থাকিব। শৰীৰৰ মাধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা 9। ধনু ৰাশি। দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ। অৰ্থ লাভ। স্বাৰ্থৰ বাহিৰত থকালৈকে আপোনাৰ অহেতুক অন্ধবিশ্বাস হ'ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 1। মকৰ ৰাশি। মধ্যম হ'লেও সাৱধানেৰে দিনটো পাৰ কৰক। খৰচ পাতিৰ লগত কোনোৰো বাবে মনত দুখ বা অথজা। কৰ্মত সময় অপব্যয় হ'ব। বিদ্যাত জটিলতা নাপায়। কৰ্মাদিত অথজা মুহূৰ্ত। শুভ ৰং ৰঙা, শুভ সংখ্যা 3। কুম্ভ ৰাশি। স্ত্ৰীৰ কথাও কিবা বাধা পাব। শৰীৰৰ অভ্যন্তৰ দেখা যায়। ব্যৱসায় বাণিজ্যত দেখা নাযায়। প্ৰাপ্তি কিছু পাব আৰু নতুন চিন্তাৰ উল্লাস পাব, কিন্তু দাম্পত্যত উদ্বেগ। শুভ ৰং ক্ৰীম, শুভ সংখ্যা 4। মীন ৰাশি। খং ৰাগ বৃদ্ধি পাব পাৰে। শৰীৰৰ উত্তাপ হ'লেও ভয়ৰ বিশেষ কাৰণ নাই। অৱশ্যে প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব। ঘৰুৱাত মধ্যম। ভ্ৰমণত সাৱধান হ'লে
ভয় কম পঢ়াত মাধ্যম শুভ ৰং বেগুনীয়া শুভ সংখ্যা 8 যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।